আমি বৰ্তমান আছোঁ এখন বৰফৰ ৰাজ্যত, বৰফৰ ঢেৰ বুলি ক'ব পাৰি। ইতিমধ্যে এইখন বুৰছা বুলি ঠাই এখন আছে। আমি বুৰছাৰ পৰা কিছু ওপৰত তুৰস্কৰ বুৰছা বুলি এখন ঠাই, তাৰ ওপৰত আমি গৈছোঁ। আৰু এয়া খুব ধুনীয়া এয়া হৈ আছে। আৰু এয়া দেখিছোঁ স্ন'ফল, এই চাৰিওফালে স্ন'ফল আছে। কেবল কাৰত আমি গৈ আছোঁ। এইখন ঠাই অপৰূপ নৈসৰ্গিক শোভাৰ কাৰণে প্ৰখ্যাত। আৰু মই অকণমান দেখুৱাইছোঁ ইয়াত। মোৰ সৈতে আছে প্ৰকাশ। কেনেকুৱা অনুভৱ হৈছে? বহুত ধুনীয়া পৰিৱেশ, ধুনীয়া, বৰ আচৰিত, মানে ক'ব নোৱাৰি যে ইমান ধুনীয়া। আহিলে ফিল কৰা যায় বস্তুটো। কেৱল বৰফ চাৰিওফালে বৰফ, চাৰিওফালে বৰফৰ ৰাজ্য। গছ, পাইন গছ নিচিনা, একজেক্টলি পাইন নহ'ব পাৰে গছবিলাক। নাই, পাইন গছ বহুত আছে ইয়াত, পাইন গছ বহুতবিলাক আছে। আৰু মোৰ পিছফালে আছে লক্ষ্য কোঁৱৰ আৰু পংকজ। লক্ষ্য এয়া অপৰূপ নৈসৰ্গিক শোভা, আচলতে অপৰূপ নৈসৰ্গিক শোভা। আৰু চাৰিওফালে কেবল কাৰত খুব ধুনীয়া ব্যৱস্থা কৰিছে। কেবল কাৰ ইয়াত অকল এটা ঠাইত নহয়, আচলতে কেবল কাৰ ইহঁতে চাৰিওফালে কৰিছে। পৰ্যটকৰ কাৰণে খুব অৰ্গেনাইজ ৱেত পৰ্যটকক তেওঁলোকে আকৰ্ষিত কৰিব পাৰিছে। চাৰিওফালে খুব অৰ্গেনাইজ ৱেত পৰ্যটকক তেওঁলোকে আকৰ্ষিত কৰিব পাৰিছে। আৰু ইয়াতে শাৰী শাৰী পাইন গছ আমি দেখি আছোঁ, তাৰ পৰা আমি ক্ৰমত আহি আছোঁ। আৰু এতিয়া এয়া আমি মাজত দেখা যিখিনি কেবল কাৰৰ এইখিনিত বৰফ পৰি আছে। আৰু ইয়াত তেওঁলোকে জনাবাদ যোৱা নিশা যথেষ্ট বৰফ পৰিছে। আৰু হয়তো কাইলৈ পৰহিলে আকৌ বৰফ পৰিব। মই সেই কেমেৰাত দেখুৱাইছোঁ। আমাৰ ফটোগ্ৰাফী ছেশ্যন চলি আছে বৰ্তমান। অপৰূপ শোভা, নৈসৰ্গিক শোভা অপৰূপ ঠাইখনৰ। আৰু ইতিমধ্যে তুৰস্কৰ এই ঠাইখন পৰ্যটকৰ কাৰণে প্ৰখ্যাত তুৰস্ক অৱশ্যে। আৰু ইয়াত দেখিছে পৰ্যটনখনকো অৰ্গেনাইজ পৰ্যটনখন তেওঁলোকে কৰিছে। ইয়াত যিবিলাক দেখিছে তলত এইবিলাক চব থাকিব পৰা ব্যৱস্থা আছে, হোটেল আছে। বৰফ চাবলৈ যদি কোনোবা আহিব বিচাৰে, ইয়াত আহি থাকি পেলাই বৰফৰ অভিজ্ঞতা ল'ব পাৰে, তেওঁলোকে খুব সুন্দৰভাৱে ল'ব পাৰে। সেইকাৰণে এইখিনি ব্যৱস্থা তেওঁলোকে কৰিছে। আৰু আজি আমি আহিছিলোঁ ইস্তানবুল চহৰৰ পৰা, ইস্তানবুল মহানগৰৰ পৰা। তাৰ পৰা প্ৰায় 130 কিলোমিটাৰ আহি পেলাই আমি এখন ঠাই পালোঁ। তাৰপৰা আমি ক'ৰবাত বুৰছা বুলি এখন ঠাইৰে আহিছোঁ। আৰু এই ঠাইখনত এতিয়া দেখিছোঁ স্ন'ফল হৈছে। আৰু তেওঁলোকে কোৱা মতে যে যোৱাকালি যথেষ্ট স্ন'ফল হৈছে। আৰু আজি দিনত ৰাতিপুৱা অলপ ৰ'দ আছিল, বৰফ অলপ গলি গ'ল। আকৌ আজি সন্ধিয়াত আকৌ ইয়াত বৰফ পৰাৰ সম্ভাৱনা তেওঁলোকে আছে বুলি তেওঁলোকে জানিবলৈ দিছে। এয়া দেখুৱাইছোঁ সুন্দৰ নৈসৰ্গিক মনোৰম শোভা। আৰু আমি এটা কথা অনুভৱ কৰিছোঁ যে ইয়াত তুৰস্কত পৰ্যটন খণ্ড যথেষ্ট অৰ্গেনাইজ ৱেত, তেওঁলোকে খুব অৰ্গেনাইজ টুৰিজিম কৰিছে ইয়াত। আৰু দেশ বিদেশৰ অসংখ্য লোক ইয়াত আহিছে, পৰ্যটক আহিছে, বিভিন্ন ঠাইৰ পৰা পৰ্যটক ইয়ালৈ আহিছে। আৰু এয়া কেবল কাৰত আমি ক্ৰমাৎ এতিয়া অৱৰোহণ কৰি আছোঁ। আৰু মই আকৌ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। এয়া চাৰিওফালে বৰফৰ ৰাজ্য এখন। সেউজীয়াও আছে ইয়াত, পাইন জাতীয় এইখিনি ইয়াত যিখিনি গছ আছে ঠিক পাইন বুলিও ক'ব নোৱাৰি, কিন্তু পাইন জাতীয় গছ সেইবিলাক আছে ইয়াত, তাত আছে। আৰু মই অকণমান কেমেৰাটো ঘূৰাইছোঁ ইফালে। এইবিলাক গছ, আৰু তেওঁলোকে কোৱা মতে এই গছবিলাকতো বৰফেৰে আৱৰি আছিল। গছবিলাকৰ তলত বৰফ আছে, কিন্তু দিনত ৰ'দ হোৱাৰ কাৰণে এইবিলাকৰ পৰা বৰফবিলাক গলি গৈছে গছবিলাকৰ ওপৰৰ পৰা। আৰু অসংখ্য পৰ্যটকে ইয়াত বৰফৰ খেলত অংশ লৈ তেওঁলোকে আমোদ লৈছে ইয়াত। মই এতিয়া অলপ ঠাণ্ডা কম, অথনি ঠাণ্ডা বেছি। প্ৰকাশ অলপমান ভয় লাগিছিল নেকি? মই যাওঁ উঠোঁতে বহুত ভয় লাগিছিল, যিহেতু ফুটকৈ আমি এইবিলাক আহিবলৈ হাইটলৈ গুচি গ'লোঁ, খুব ভয় লাগিছিল। এতিয়া নামোতে অকণমান ভাল লাগিছে। কফি খালোঁ, বহুত ঠাণ্ডা কফি আছিলোঁ। ঠিক আছে, এইখিনি দেখুৱাই মই প্ৰণয় বৰদলৈ আপোনালোকৰ বিদায় দিছোঁ। ধন্যবাদ। বাই।